অকণমান তেল দিম। তেলখিনি গৰম হ'ল, এতিয়া মই পিঁয়াজ দিম। মাংসখিনি মছলা নিদিয়াকৈ আদা ভাজি ল'ম। ভাজা হ'ল, এতিয়া আলু দিম। মাংসখিনি ভালদৰে ভজা হৈ গ'ল, এতিয়া মছলা দিম। প্ৰথমতে মই নিমখ দিলোঁ আৰু হালধি গুড়ি দিলোঁ। আদা আৰু নহৰু দিলোঁ। চিকেন মছলা দিলোঁ। ৰেড চিলি পাউডাৰ দিলোঁ। আৰু অকণমান ধনিয়া পাউডাৰ দিলোঁ। এতিয়া মাংসখিনি ভাজি লওঁ। পানী দিলোঁ। এতিয়া 20 মিনিটমান সময় উতলাম। প্ৰায় 20 মিনিটমান সময় হৈ গ'ল। মাংসখিনি ওলোৱাৰ আগতে অলপ গৰম মছলা দিম। ৰেচিপি লোকেল মুৰ্গীৰ মাংস বনোৱা হৈ গ'ল। বন্ধুসকল, আজিৰ ৰেচিপিটো কেনেকুৱা লাগিল? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মজা আছে। ভাতৰ লগত খাই বঢ়িয়া লাগিল হয়।